Good morning guys, welcome to my channel. আজি ৰাতিপুৱাৰ পৰা মানে ভিডিঅ' আৰম্ভ কৰি দিছোঁ। যেতিয়া বাজিছে 4:30 বাজিছে। চব চাকা ভালেই আশা কৰিছোঁ ভাল হওক। বলক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। গাইজ কাইলৈৰ পৰা আৰম্ভ হ'ব ৰাস। আমাৰ ভণ্টিয়ে কিবা এটা লৈছে বা নাচিছে মানে সেইকাৰণে বেগত চব ভৰাই ৰেডি, যোনবোৰ লাগে মালা চুৰণি এইবোৰ ভৰাই ৰেডি। আজি আপোনালোকক তালৈ লৈ যাম। ত'ত ৰাস পাতিব, তাত কেনেকৈ কাম চলিছে ৰাসৰ কাৰণে দেখুৱাম। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব। আজি আছে ৰাসৰ বৰখোৱা। তাৰ আজি চাদৰ মেখেলা পিন্ধি যাব লাগিব। আজি চাদৰ মেখেলা পিন্ধি যাবি নাই? এনেকৈ নাচিবি সকাল ভাবিবি। আজি চাদৰ মেখেলা পিন্ধি যাব লাগিব, ল'ৰাবোৰে চুৰিয়া পিন্ধি যাব লাগিব। গাছ ইয়াত মায়ে কাটিছে তামোল, মানে সৰুকৈ দোকান এখন দিছোঁ ৰাসত আপোনালোকৰ সুবিধাৰ কাৰণে। আহিব ৰাসত যদি আমাৰ ইয়াত আহে। ইয়াত তামোল কাটি আছে। বেয়া আছে জানো? গোটেই তামোল খোৱাৰ মাজত এটা বেয়া আছে। এইবাৰ কাটিবলৈ আছেই। বৰশাল যাবলৈ একদম চাদৰ মেখেলা পিন্ধি ৰেডি হয় নাই? আজি কোনে পায় আৰু নাচিবলৈ? যা দেই। চবে একদম চাদৰ মেখেলা পিন্ধি আহিছে। এতিয়া ৰাসৰ হল পাই গৈছোঁ। এইটো হৈছে আমাৰ ৰাসৰ হলটো, চাই লওক এবাৰ। মানুহে কাম কৰি আছে, লাইট চাইট লগা আছে, দেখুৱাইছোঁ মই। লাইট ফিটিং কৰি আছে, ৰিহাৰ্চেল হৈ আছে। এইজন আছে সৰ্প, নতুনকৈ ৰং কৰি আছে। এইবোৰ হৈছে ৰাসৰ ছেটিংছৰ বস্তু। এয়া আছে নামঘৰ বাগী, মানে য'ত নাম হ'ব দিনত নামঘৰ বাগী। এয়া চব কামে কামে লাগি আছে গাইজ। এখন হৈছে নামটো কেঁচুৱা খুওৱা। ভিডিঅ'টো মানে এইটো আছিলে, অকণমান সৰু ভিডিঅ' আছিলে। যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। মানে ৰাসৰ দিনাখন আজিলৈ বাই বাই।